নিৰ্বাচন সমাগত সকলো দলে প্ৰস্তুত হৈছে, আপোনালোকেও প্ৰস্তুতি চলাইছে। আৰু কি ধৰণে প্ৰস্তুতি চলাইছে? হয়, আমি ৰাইজৰ ওচৰত গৈছোঁ। আমি যিহেতু এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আগবাঢ়ি আহিছোঁ আৰু আমি সম্পূৰ্ণ নতুন এই ক্ষেত্ৰত, আৰু আমি ৰাইজৰ ওচৰত গৈ বিপুল সঁহাৰি পাইছোঁ। ৰাইজে আমাক আঁকোৱালি লৈছে আৰু বৰক্ষেত্ৰী এটা বৃহত্তৰ এটা এৰিয়া। এই এৰিয়াত আপোনাৰ বহুত সমস্যা আছে। বহুত বুলি ক'লে বহুতেই সমস্যা, আৰু যিবিলাক সমস্যাৰ সমাধান আজি কপতি নহ'ল। ৰাইজে প্ৰশ্ন কৰিছে যে আজিৰ তাৰিখলৈকে আমাৰ মথাউৰিৰ এটা স্পষ্ট সমস্যা কিয় নহ'ল। ৰাইজে প্ৰশ্ন কৰিছে যে নৈপৰীয়া ৰাইজৰ হওক বা আমাৰ যিখিনি এই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ যিমান গাঁও আছে, যিমান অঞ্চল আছে, সেই অঞ্চলবিলাক গাঁওবিলাকৰ ৰাস্তা ঘাট আজিৰ তাৰিখতো কিয় মানে ভাল নহ'ল, আন্তঃগাঁথনি ৰাস্তা ঘাটৰ মেৰামতি কিয় নহ'ল, এইবিলাক ৰাইজে প্ৰশ্ন কৰিছে। আজি ৰাইজে প্ৰশ্ন কৰিছে যে আমাৰ যিখিনি আপোনাৰ মেডিকেল আছে, মেডিকেলৰ উন্নয়ন কিয় নহ'ল, ৰাইজে প্ৰশ্ন কৰিছে। এইবিলাক আমি যেতিয়া ৰাইজৰ ওচৰত গৈছোঁ, ৰাইজে প্ৰশ্ন কৰিছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকল, অনুপাতে শিক্ষকসকল কিয় নাই, আমাৰ ভিতৰৰ অঞ্চলৰ যিবিলাক বিদ্যালয় আছে, সেই বিদ্যালয়বিলাকত যিমান ষ্টুডেণ্টছৰ বিপৰীতে টিচাৰ থাকিব লাগে, যিমান কোৱালিফাইড টিচাৰ থাকিব লাগে, কিয় নাই, আৰু আন্তঃগাঁথনি কিয় নাই, এইবিলাক ৰাইজে প্ৰশ্ন কৰিছে। আৰু ৰাইজে প্ৰশ্ন কৰিছে যে যিখিনি আমাৰ বৰক্ষেত্ৰী অঞ্চলৰ কৃষকসকলে অসমৰ অৰ্থনীতিত বিশেষ কৰি প্ৰভূত অৰিহণা যোগাই আহিছে, সেই কৃষকসকলৰ যিবিলাক সমস্যা আছে, যিবিলাক আপোনাৰ বীজ নষ্ট বীজ দি আছে, যিবিলাক কৃষিভূমি নষ্ট হৈ গৈ আছে, এইবিলাক বাতৰি কাকতৰ শিৰোনামা দখল কৰিছে। তাৰ পিছতো এই কৃষকসকলৰ সন্মুখত আমাৰ জননেতা কিয় নাই, এইবিলাক আমাৰ লাখটকীয়া প্ৰশ্ন। আৰু বৰক্ষেত্ৰীৰ ৰাইজে বিধানসভাৰ অধ্যক্ষ দিছে, বৰক্ষেত্ৰীৰ ৰাইজে MLA দিছে, মন্ত্ৰী দিছে, ইভেন কি চিফ মিনিষ্টাৰ পৰ্যন্ত দিছে। বৰক্ষেত্ৰীৰ ৰাইজে কি পাইছে? আজি বৰক্ষেত্ৰীত এটা ইণ্ডাষ্ট্ৰী নাই। আজি কপতি বৰক্ষেত্ৰীত এটা ইণ্ডাষ্ট্ৰী নহ'ল, কিয় নহ'ল? বৰক্ষেত্ৰীত ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া অঞ্চল হিচাপে ইণ্ডাষ্ট্ৰী হোৱাৰ বহুতো থল আছিল, কিয় আজি কপতি নাই? কিয় মানুহক মানুহ হিচাপে বিবেচনা কৰা হোৱা নাই? এছাৰৰ ক্ষেত্ৰত কি কাৰণত, এছাৰৰ ক্ষেত্ৰত কি কাৰণত ৰাইজক ইমান নাগৰ নাকতি কৰা হ'ল? ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই দিয়া গাইডলাইন কিয় পালন কৰা নহ'ল? আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ গাইডলাইন পালন নকৰি কুকুৰ মেকুৰীৰ দৰে ৰাইজক কিয় ব্যৱহাৰ কৰা হ'ল? কিয় আজিও এছাৰৰ নামত ভেকো ঘোষণা কৰি আজিও আপোনাৰ হকে বিহকে কিয় নটিচ পঠোৱা হৈ আছে? কোনে পঠাই আছে? কাৰ ছত্ৰ ছায়াত পঠাই আছে? কাৰ ছত্ৰ ছায়াত ইমান বেমেজেলি হৈ আছে? ৰাইজে প্ৰশ্ন কৰিছে। ৰাইজে প্ৰাক্তন আৰু বৰ্তমান সকলোকে কিন্তু চাই আছে, আৰু ৰাইজে এইটো কথাও কৈছে আমাক যে তেওঁলোকে আজি ইলেকশ্যনৰ নামত যিমান মানে অতপালি কৰিছে বা যিমান যুঁজি আছে, যিমান শূন্যত গদা ঘূৰাই আছে, ইয়াৰ উত্তৰ ৰাইজে দিব। ৰাইজে নতুন মুখ বিচাৰিছে, আৰু ৰাইজে ৰাইজৰ এজন নেতা পাইছে, ৰাইজে আমাক জানিবলৈ দিছে। বৰক্ষেত্ৰীত দিগন্ত বৰ্মন বৰ্তমানৰ বিধায়ক, তেওঁ কি ধৰণে সমষ্টিটো চলাই নিব লাগিছিল, কিমানখিনি ক্ষেত্ৰত অপাৰক, যিহেতু এছাৰৰ ক্ষেত্ৰত যথেষ্ট খেলি মেলি দেখা গৈছিল বৰক্ষেত্ৰীত। দিগন্ত বৰ্মন ডাঙৰীয়া মোতকৰি জ্যেষ্ঠজন, মই তেখেতক সন্মান সহকাৰে কৈছোঁ যে তেখেত এজন বিধায়ক হিচাপে বিফল। বিধায়ক এজনৰ সফলতা নিৰূপণ কৰিব সমষ্টিৰ উন্নয়নৰ ওপৰত, আৰু সমষ্টিৰ উন্নয়নৰ কাৰণে সমষ্টিবাসী ৰাইজক আপোনালোকে সোধক কি উন্নয়ন হৈছে। আজি এজনে আনজনক দোষাৰোপ কৰিলেই সমস্যা সমাধান নহয়। আজি কৃষকৰ সমস্যা, ছাত্ৰ ছাত্ৰীৰ সমস্যা, বিদ্যালয়ৰ সমস্যা, আজি দৰিদ্ৰতা সমস্যা, নিবনুৱা সমস্যা, মানে সমস্যাৰে ভৰপূৰ বৰক্ষেত্ৰী। আৰু বৰক্ষেত্ৰীয়ে কি দিয়া নাই? আমি মুখ্যমন্ত্ৰী পৰ্যন্ত দিয়া হৈছে বৰক্ষেত্ৰী। ভূমিধৰ বৰ্মন মুখ্যমন্ত্ৰী। হয় হয়। আপোনালোকৰ তৃণমূল কংগ্ৰেছ কি ধৰণে সাজু হৈছে গোটেই প্ৰক্ৰিয়াটোৰ বাবে? কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিছে নিশ্চয় আপুনি? হয়, আমি তৃণমূল কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছোঁ। মানে আমি দেখিছোঁ ৱেষ্ট বেংগলৰ যিজনী মুখ্যমন্ত্ৰী, দক্ষ মুখ্যমন্ত্ৰী, এজনী মহিলা হৈ এই এছাৰ লৈ হওক সুপ্ৰিম কোৰ্টত গৈ নিজে ওকালতি কৰিছে, আৰু সেইটোৱে ডাঙৰ কথা নহয়। তেখেতে এজন দক্ষতাৰ পৰিচয় দিছে, আৰু সেইকাৰণে বছৰৰ পিছত বছৰ তেওঁ মুখ্যমন্ত্ৰী হৈ আছে। এনেধৰণৰ পশ্চিমবংগৰ TMC বুলি ক'লে একাংশই দুটা এটা কথা ক'ব খোজে যে এইটো বেংগলী বা অসমতো আৰু বেংগলীয়ে এইটো দল প্ৰতিনিধিত্ব নকৰিব, যিহেতু তাৰ সংবিধান ভাল, TMCৰ সংবিধান ভাল, আৰু সাম্প্ৰদায়িকতাৰ স্থান নাই। গতিকে আমি এই অসাম্প্ৰদায়িক আৰু ভাল এটা দলত জইন কৰি মই গৌৰৱবোধ কৰিছোঁ, আৰু ৰাইজে আঁকোৱালি ল'ব। কাৰণ আজিকালি মোবাইলৰ যুগ, আজিকালি টেলিভিশ্যনৰ যুগ, আজিকালি বিজ্ঞানৰ যুগ, ৰাইজে সকলো গোটেই ভাৰতবৰ্ষৰ গোটেই বস্তুবিলাক মানে উপলব্ধি কৰিব পাৰে। আপুনি যিহেতু এগৰাকী অধিবক্তা, যথেষ্ট সমস্যাৰ বিষয়ে নিজেও জানে, গোটেই প্ৰক্ৰিয়াটোক সমষ্টিটোক এজন দক্ষ বিধায়ক লাগে, যিজনে সমষ্টিটোৰ দুখ বুজি পায়।
আপুনি এই ক্ষেত্ৰত কি ক'ব? সমষ্টিটোৱে ইমান বছৰে বঞ্চনাৰ মুখামুখি হৈ থাকিল নেকি? সম্পূৰ্ণ বঞ্চনাৰ মুখামুখি হৈ থাকিল। বঞ্চনাৰ বছৰ আপুনি গাঁওসমূহত যাওক, ৰাস্তাবোৰ চাওক, আপুনি গাঁওসমূহত চাওক, ঘৰ দুৱাৰ চাওক, মানে চাৰিওফালৰ পৰা এই সমষ্টিটোৱে বঞ্চনাৰ মুখামুখি হৈছে আৰু পাবলগীয়া বহুত আছিল। আমাৰ নিয়াৰেষ্ট যিবিলাক সমষ্টি আছে সেইবিলাকে বহুত পালে, কিন্তু আমাৰ বৰক্ষেত্ৰীয়ে বহুত বিফল হৈছে। আৰু যিহেতু বৰক্ষেত্ৰী অঞ্চলটো কৃষি প্ৰধান অঞ্চল, বিভিন্ন চৰ অঞ্চল আছে, বিশেষকৈ কৃষিৰ ওপৰতে নিৰ্ভৰশীল। বাৰিষা হ'লে আলে আথানি হয়, যথেষ্ট সময়ত বুলডোজাৰ চলা দেখা গৈছে বৰক্ষেত্ৰীত। এই সমস্যাবিলাকৰ ক্ষেত্ৰত চৰকাৰে পিঠি দিয়া দেখা যায়। হয়, আমাৰ ৰেভিনিউ মিনিষ্টাৰ আছিল, আমাৰ মুখ্যমন্ত্ৰী আছিল ডক্টৰ প্ৰয়াত ভূমিধৰ বৰ্মন ডাঙৰীয়া, তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। কিন্তু তেখেতে যেতিয়া ৰেভিনিউ মিনিষ্টাৰ আছিল, তেতিয়া যেতিয়া আপোনাৰ চৰ অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ ভিতৰত থকা মানুহসকলৰ এটা সমস্যা আছে। সেই সমস্যাটো হৈছে যে এইটো অঞ্চলত ভাঙি দিলে সেইটো অঞ্চলত যাবলগীয়া হয়। এটা বছৰত বা দুটা বছৰত বহুবাৰ নিজৰ চেঞ্জ কৰিবলগীয়া হয়। তেনে ক্ষেত্ৰত আমাৰ এইটো যিটো ব্ৰহ্মপুত্ৰ, এই ব্ৰহ্মপুত্ৰ বহুত ঠাইত দেখিছোঁ যে আপোনাৰ সৰু সৰু বান্ধ দি এই চৰাঞ্চল কৃষিভূমি বচোৱা দেখা গৈছে। কিন্তু আমাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল কৃষিভূমি বচোৱাৰ ক্ষেত্ৰত কোনো মিনিষ্টাৰ MLA কোনো দিন কোনো কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত এই মানুহবিলাক উঠি আহি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত বসতি স্থাপন কৰিছে। আৰু আমি জনামতে তদানীন্তন আপোনাৰ ৰেভিনিউ মিনিষ্টাৰে নিজে বহিবলৈ দিছিল আৰু কৈছিল, তেওঁলোকক প্ৰতিশ্ৰুতি দিছিল যে আপোনালোকক ভূমিপট্টা প্ৰদান কৰা হ'ব। কিন্তু আজিকো প্ৰতি ভূমিপট্টা প্ৰদান কৰা হোৱা নাই। আৰু সেই ভূমিপট্টা প্ৰদান নকৰাৰ ফলত আজি চৰকাৰে উচ্ছেদ কৰি আছে। আৰু উচ্ছেদ কৰাৰ পিছত উচ্ছেদৰ ক্ষেত্ৰত কওঁ, বিজেপি চৰকাৰৰ ইমান হিটলাৰী শাসন মানে বৰ্তমান অসমত চলি আছে। উচ্ছেদ কৰিলে কিছুমান নিয়ম থাকে। যদি তেওঁ প্ৰকৃত ভাৰতীয় নাগৰিক হয়, যদি তেওঁৰ ভোটাৰ কাৰ্ড আছে, আধাৰ কাৰ্ড আছে, যদি তেওঁ প্ৰকৃত ভাৰতীয় নাগৰিক হয়, যদি ভাৰতত বসবাস কৰি আছে, তো গতিকে ভাৰতীয় নাগৰিক এজনৰ ভাৰতৰ সংবিধানে কৈছে যে যিকোনো অঞ্চলত মানে বসবাস কৰাৰ অধিকাৰ আছে। আৰু সেই অধিকাৰ ওপৰত মানে হস্তক্ষেপ কৰি সৰ্বোপৰি বিজেপি চৰকাৰে বুলডোজাৰ চলাইছে, তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি পেলাইছে। য'ত নেকি চৰকাৰী স্কুল দিছিল, য'ত নেকি চৰকাৰী ৰাস্তা দিছিল, য'ত নেকি বিজুলী বাতি কানেকশ্যন দিছিল, ৰেচন কাৰ্ড দিছিল, সেই অঞ্চলবিলাকত তেওঁলোকক পুনৰ সংস্থাপন নকৰাকৈ ভাঙি চুৰমাৰ কৰি দিছে। আৰু চুৰমাৰ কৰি দিয়াৰ পিছত আজিৰ তাৰিখতো বাকৰিকুছিত আপোনাৰ বহুত সংখ্যক লোক মানে তিৰপালৰ তলত প্ৰচণ্ড ঠাণ্ডাত, তাতে প্ৰসৱ বেদনাত, তাতে আপোনাৰ বাচ্চা জন্ম দিছে। আৰু আজিৰ তাৰিখতো এই প্ৰচণ্ড গৰমতো আপোনাৰ তেওঁলোকে তিৰপালৰ তলত আছে। এইবিলাক এখন কল্যাণকামী ৰাষ্ট্ৰৰ মানে নিয়ম নেকি? মানে কাম হ'ব পাৰে নেকি? গতিকে যিটো আমাৰ ভাৰতৰ সংবিধান আছে, ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰ আছে, মৌলিক কৰ্তব্য আছে। চৰকাৰে ভাৰতৰ সংবিধানৰ মৌলিক কৰ্তব্য পালন কৰক আৰু নাগৰিকে মৌলিক অধিকাৰ নাগৰিকৰ ৰক্ষা হওক, এয়া আমি কামনা কৰিছোঁ। আপোনালোকৰ প্ৰাৰ্থী তালিকা কেতিয়ালৈ প্ৰকাশ কৰা হ'ব? আমাৰ প্ৰাৰ্থীৰ তালিকা খুব কম দিনৰ ভিতৰত হয়, খুব সম্ভৱ এই সপ্তাহত প্ৰকাশ পাব বুলি আমি জানিব পাৰিছোঁ। কিমানটা সমষ্টিত প্ৰাৰ্থী তালিকা? আমাৰ এই যি কেন্দ্ৰীয় সমিতিৰ বিষয়বস্তুখিনি আমাৰ যিটো ৰাজ্যিক সমিতিয়ে এইটো নিৰূপণ কৰিব। তথাপি আমি জনামতে 30-35টা সমষ্টি দিয়াৰ মানে এটা হেৰি আছে। তৃণমূল কংগ্ৰেছ। হয়। মমতা বেনাৰ্জী অসমলৈ আহিব নেকি প্ৰচাৰ চলাবলৈ? মমতা বেনাৰ্জী অসমত আহিব আৰু আমি আশাবাদী যে আমাৰ বৰক্ষেত্ৰী সমষ্টিটো তেখেতে পদাৰ্পণ কৰিব, আমাক ধন্য কৰিব।